নমস্কাৰ অসমৰ সৈতে ভাৰতৰ কেইবা প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এইবোৰ খবৰ চোৱাৰ কাৰণে চেনেলটোকে সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। যে প্ৰথম খবৰটো হৈছে যে সমগ্ৰ দেশ সাজু হৈছে দীপাৱলীৰ চাকিৰে পোহৰিত আলোকিত কৰিবলৈ। অযোধ্যাতে চলোৱা হৈছিল এই প্ৰস্তুতি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দীপাৱলী উপলক্ষে অযোধ্যাত উপস্থিত থাকিব। এইবাৰ অযোধ্যাতে 17 লাখ চাকি জ্বলোৱা হ'ব। মই পুনৰবাৰ কৈছোঁ যে এইবাৰ অযোধ্যাতে 17 লাখ চাকি জ্বলোৱা হ'ব। ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে সকলো কাম। ইয়াৰ উত্তৰ প্ৰদেশৰ চৰকাৰ যে সমগ্ৰ অনুষ্ঠানৰ বাবে এজন নুডলছ বিষয়া নিযুক্তি কৰিছে। যে নুডলছ বিষয়া যে অজয় প্ৰতাপ সিঙে কৈছে দেওবাৰে পুৱাৰ পৰা স্বেচ্ছাসেৱকসকলৰ দ্বাৰা চাকি জ্বলোৱা কাম আৰম্ভ কৰা হ'ব। আৰু কোৱা হৈছে যে প্ৰতাপ সিং কৈছে যে দেওবাৰে পুৱাৰ পৰা স্বেচ্ছাসেৱকসকলৰ দ্বাৰা চাকি জ্বলোৱাৰ কাম সম্পূৰ্ণ কৰা হ'ব। অযোধ্যাতে দীপাৱলী কেইবাটাও কাৰ্যসূচী অংশগ্ৰহণ কৰিবলৈ নৰেন্দ্ৰ মোদীয়ে এই সময়ছোৱাতে নৰেন্দ্ৰ মোদীৰ সৈতে উপস্থিত থাকিব উত্তৰ প্ৰদেশৰ প্ৰধানমন্ত্ৰী আদিত্যনাথ।